তই ক'ব কিয় নোৱাৰিলি তাইক? খাবি? নাখাওঁ। তোৰ কাম নাই দে। তই যদি চালা বানপানীৰ দৰে মৰম দিলি হৈ না, তোৰ প্ৰেমত অসমৰ নিচিনাকৈ ডুবি যোৱাটো কিন্তু খাটাং আছিল। কিনো ভাবি আছ ইমানকে? ভাবি আছো যে এইবিলাক যে খাই থাক, কিবা এটা হ'লেতো হস্পিটেল ময়ে নিব লাগিব। মানা কৰিলেতো নামানাই। আমাৰ কথা বেলেগ, আমি ল'ৰা মানুহ, ইমান জলদি আমাৰ বুদ্ধিত ক্ষতিও নকৰে। ফটুৱা চালা। বল বল। You know what? সৰুতে মাক হেৰুৱাৰ পৰা মই হাঁহিবলৈ পাহৰি গৈছিলোঁ। তই মোৰ লাইফত অহাৰ পিছত মই আকৌ হাঁহিবলৈ শিকিলোঁ। আৰু তোৰ দৰে বন্ধু থাকিলে বয়ফ্ৰেণ্ডৰতো কোনো দৰকাৰেই নাই। এইটোৱেইতো শুনিব নিবিচাৰো মই। এবাৰ ধেমালিতে হ'লেও বয়ফ্ৰেণ্ড বুলি ক'লেনো কোনচা পৃথিৱী উলটি যাব। তই জান, চাকনাৰ বাতি ওলটাই দিওঁ কেতিয়াবা মই, যেতিয়া কোনোবাই কয় তোৰ হাঁহিতকে ধুনীয়া হাঁহি দীপিকাৰ। আৰু এইটো টপিক লৈয়ে কিমান বাৰ যে কাজিয়া হয় আমাৰ। ঐ তই যাবিনে? ঐ ঐ আবে হোল কৰ। ঐ তই যাবিনে নাযাৱ? এই কাৰণটো খং উঠে, কিবা এটা কৈ থাকিলে সি কিবা এটাহে ভাবি থাকে। নাই এই কিবা দোকানত অলপ বাকী দিবলগীয়া আছিলে, আজি দিম বুলি কৈছিলোঁ, পইচাই অলপ কম পৰি আছে। আবে তোৰ পইচাৰ প্ৰব্লেম, মোক ক'ব লাগে ন। আৰে তোক মই কিয় ক'ম আকৌ, সেইখিনি মই নিজে মেনেজ কৰি ল'ব পাৰোঁ। তোৰ পৰা মোক টকা নালাগে, তোৰ পৰা টকা ল'বৰ কাৰণে মই কোৱা নাই নহয়। লবিনে? নালাগে। তই লবিনে? আমাৰ এই সম্বন্ধটোক মানুহে বহুত কিবা কিবি কয়, কিন্তু আমি কেয়াৰেই নকৰোঁ। সিহঁতে চালা জ্বলে, সেইবাবেই যি টি কয়। কিন্তু মই জানো এদিন তাই মোৰ পৰা গুচি যাব। সেই দিনটো যে কেনেকে সহ্য কৰিম সেয়া ভাবিয়ে লাগে ভয়। তাই দিয়া পইচা কেতিয়াও খৰচ নকৰোঁ। হেল্ল'। শ্ৰেয়া ঘোষাল, মেলোডিয়াছ কুইন বুলি যাক কোৱা হয়, তোৰ মাথনি নেলাগে শ্ৰেয়া ঘোষালনো কোন হয়? ঐ তোক যে মই কিবা এটা কৈ আছে একো গুৰুত্বই নাই ন? পাত্তাই নিদিয়া হৈছে আজিকালি চাল্লা। কুলিৰ মাতত বসন্ত নামে, তাইৰ মাতত মোৰ নিচা ভাতে। মদকটো মানুহে এনেই বদনাম কৰে, আচল প্ৰেমিকটো মদাহীসকল। চালা যিমান নিচা লাগিলেও প্ৰেমিকাৰ কথা মনত পৰে। বেছিকৈ মদৰ কথা কওঁ বাবে মানুহে মোক বেয়া নজৰেৰে চায়। এতিয়া সিহঁতক কেনেকে বুজাও মদৰ গ্লাছতো যে তাইৰ ছবি দেখা পায়। মদৰ গ্লাছৰ ঠেক ঠেকনিত তাইৰ হাঁহিৰ শব্দ শুনা পাওঁ। চিগাৰেটৰ ধোঁৱাত তাইৰ পাৰফিউমৰ গন্ধকে মাজে মাজে মই চিগাৰেট খাওঁ। ভাল লাগে জাননে, সিহঁতৰ লগত আকৌ বাচ্চা হ'বলৈ মন যায়। আৰু মোৰ যে তোৰ প্ৰেমত বিলীন হ'ব মন যায়। ক'ব যে
এবাৰ যদি তাই ৰত্নাকৰ মুভিখনৰ দৰে মৰমেৰে আহি কৈ না পাত দি দিম মদ খোৱা তোৰ কচম বে এৰি দিম মদৰ খাতিত যোৱা কুকুৰৰ ৰিঙৰ কেতিয়াবা চিধা হয় হাৰে লাগিলে ঘৰত আনি খাম সেইটো বেলেগ কথা You know what, Tim? You're my best friend, yaar. জানো পৰিবি বে ভয় খাইছ নেকি তই হা? আচলতে মই জানো কেতিয়াও নোৱাৰিম তোক ভাল পাওঁ বুলি ক'ব মনৰ কথাবোৰ মনতেই ৰ'ব মই থাকিম বৰলা হৈ আৰু এদিন তোৰ বিয়াও হ'ব বাপেকক কৈ থৈ বিচালা 3 কাৰ্টুন মান মাল আনি থব চালা তইতো প্ৰথমতে মোকে আহি চিঠি দি কবি তই মোৰ আটাইতকৈ ভাল বন্ধু 3 দিন আগৰ পৰাই বিয়াত নাথাকিলে কিন্তু মাৰ খাবি আৰু ময়ো ঠিকছে নিচাত ফেল হৈ যাম এয়া তোৰ ওচৰত মোৰ সৰু এটা দাবী ঐ শুন আজি মোক প্লিজ তোৰ ৰুমলৈ লৈ গ'ল না মই এনেকে ঘৰত গ'লে পাপাই গম পাই যাব প্লিজ না নকৰ ইউ লাভ মি না I love you too. তোৰ মুখত লাভ ইউ বুলি শুনিবইতো কিমান আশা পালি ৰাখিলো কিন্তু আমি জাষ্ট ফ্ৰেণ্ডে হৈ থাকিলো তই মই থাকোঁতে কিয় চিন্তা কৰিছা মই লৈ যাম নহয় তোক এবাৰ বুজিতো চোৱা মই তোমাৰ মানি তোলোৱা কিদৰে ক'লে তুমি এতিয়া এটাই অপেক্ষা কেতিয়া যে তোৰ বিয়াখন হ'ব নহ'লে এনেকে থাকি তোৰ প্ৰতি প্ৰেম আৰু বাঢ়ি যাব সেইদিনা চালা হেঁপা পলুৱাই মদ খাম চিগাৰেট আঙুলিত নচুৱাই এফালৰ পৰা ৰণবীৰ কাপুৰ দৰে গাই যাম আচ্ছা চলতা হো দুৱাও মে য়াদ ৰাখনা তই জানো চাবি মোক অনুষ্কাৰ দৰে কান্দিবি জানো কথা তোৰ ভিতৰত সোমাই বাদ দে কিনো ভাবি আছো ময়ো ৰাস্তাতে কোনোবা ঐশ্বৰীয়া ৰায়ৰ দৰে পাই যাম নহয় নিচাই হ'ল চাগে আজি বেছিকৈ আৰু পাগলী তোক চা কি ধুনীয়াকে শুই আছে কাৰিনী কাৰোবাৰ সমগ্ৰ উন্মাদনা কোনোবা যে তাৰ প্ৰেমত ইমান বলিয়া হৈ আছে তাইৰ একো খবৰেই নাই চোৰ বাচ্চা শালা ৰাস্তা দেখা নাপায় ভাই বহুত দিনৰ মূৰতে কেতিয়া আহিলি কলকাতাৰ পৰা পৰহি আহিলো কুত্তা চালা মোক কোৱা নাই তই আৰে ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলো বে ছাৰপ্ৰাইজ দিয়ে চিয়াই গম পাই নে নাপায় গম পাই তাইকে আগত লগ ধৰিছো আৰু এটা ছাৰপ্ৰাইজ আছে বে তোৰ কাৰণে কি ছাৰপ্ৰাইজ আছে কোৱা না বে আৰে চিয়াকো মাতিছো ৰ না তাই আহক তেতিয়া কম ঠিক আছে পিছে আচ্ছা ৰহ তোৰ কাৰণে এটা বস্তু আনিছো কি বে এইটো ল কলকাতাৰ পৰা আনিছো খৰিচোন বে কেনে লাগিছে হে মজা পিছে এইটোৱে নেকি তোৰ ছাৰপ্ৰাইজ আবে নহয় বে সারপ্রাইজটো হল যে আমার বিয়া
রে রা 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 রে 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 না রা তহত দুটার সিরিয়াসলি মানে তহত দুটার আগৰ পৰা কিবা চলি আছিল মানে আৰে নহয় অ' আমিতো সৰুৰ পৰাই বেষ্ট ফ্ৰেণ্ড ন তাৰ মাকে বোলে সুধিছিল কাৰোবাক ভাল পায় নেকি বুলি আমি এটা কথা চিন্তা কৰিছোঁ তোৰ বিয়াৰ কথা মোৰতো একো আপত্তি নাই আপোনালোকে কি ভাবিছে তোমাৰ ক'ৰবাত চাই থোৱা আছে নেকি থাকাটাতো আছেই মা নাম কি চিয়া অ' ভাল কথা তো আগতে নক'লো ভাই ছাৰপ্ৰাইজ দিম বুলি কিন্তু মায়ে এইবাৰ বিশেষ এইটো কামৰ কাৰণে মাতিছে মোক। আৰু তাইও ক'লে বিয়া তাৰ লগতেই হ'ব লাগে যাৰ লগত আণ্ডাৰষ্টেণ্ডিং থাকে এনেকৈ কিবা কিবি কোৱাতে হৈ গ'ল আৰু সৰুৰে পৰাইতো আমি ইজনে সিজনক বুজোৱেই সিমান ইজিনে কাৰোবাক ভাল পাওঁ বুলি কৈ দিয়াটো ঐ তই আকৌ ইমান ইম'চনেল কিয় হৈ আছ ঠিকে আছতো নাই নাই ক'ত ইম'চনেল তই হেপী নহয় নেকি আমাৰ ডিচিশ্যনত আৰে অফক'ৰ্চ হেপী আৰু মই নে তই জ্বলিছ হা পাগলীটো তহঁতৰ বিয়া আৰু মই কিয় জ্বলিম বে আই এম দ্য হেপিয়েষ্ট পাৰ্চন টু দে আচ্ছা তহঁত দুটা অলপ কথা পাত মোৰ অলপ ইমাৰ্জেঞ্চি কাম এটা আছে ভাই হা আৰে ক'ত যোৱা এতিয়া লগ পাইছোহে মাত্ৰ লগ পাই থাকিম নহয় আহিছেহে আজি আৰু বাইদেউ তহঁতৰ বিয়াত মই নানাচিলেনো কোনে নাচিব হেন থেংকছ ফৰ দ্য ছাৰপ্ৰাইজ আজি হিয়া উচুপি কান্দে চকুৰো টকিছো ভাল পোৱাৰে বহু আশাৰ বেদনাতে হাসিছো যে মই বুকুতে আজি হিয়া উচুপি কান্দে চকুৰো টকিছো ভাল পোৱাৰে বহু আশাৰ বেদনাতে হাসিছো যে মই বুকুতে তহঁত দুটা ইয়াত যে সেনেকে কি চাই আছা মোক আজি হিয়া উচুপি কান্দে চকুৰো টকিছো আবে তহঁতৰ বিয়া হ'বতো পোৱাৰে এনেকে কিয় কান্দিছা মই নাচিম নহয় ঠিকছে আবে কিয় কান্দিছে ভাই কোনা সি মানে কিমান দিন লুকাই ৰাখিম বুলি ভাবিছিল এবাৰ বুজিতো চোৱা মই তোমাৰ মানি তোলোৱা কিদৰে ক'লে তুমি বুজিবা ক'ব যে নোৱাৰিলো তোমাৰ
হেল্ল' মোক নামাতাকে গুচি গৈছা তই আৰু আমি আৰে তই শুই থকাৰ কাৰণে ডিষ্টাৰ্ব নিদিলোঁ অ' দে সেইদিনাখন ডায়েৰীটো তোৰ সেই দেখা পাই মোক ফোন কৰিলে। হেল্ল' তোৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে অ' ঠিক তাৰ আগদিনাখন মই কলকাতাৰ পৰা আহি পাইছিলোঁ আৰু তাই মোক লগ ধৰিব ক'লে। আৰু যেতিয়া মই লগ ধৰিব গ'লোঁ, এয়া তাৰ ডায়েৰীৰ পৰা পাইছোঁ মই। সি মোক ভাল পায় অ' তোৰ ডায়েৰীতচোন অকল শ্বেয়াৰে নাম। এই পাগলটোচোন মোকে কোৱা নাই। মোৰ তাত এটা প্লেন আছে, তই কৰিবিনে? আৰে ক না। আৰু সেই প্লানিং মতে আমি তোৰ আগত মিছা নাটকখন কৰিলোঁ। তাই এইবোৰ তোৰ মনৰ কথা নিজ মুখেৰে শুনিব বিচাৰিছিল, কিন্তু তই চুপচাপে ইয়ালৈ গুচি আহিছ আৰু তোক ফ'ল' কৰি আমি ইয়ালৈ আহি পালোঁ। তয়ো মোক ভাল পোৱা নহ'লে এনেই ইমান দূৰ পিছে পিছে দৌৰি আহিলোঁ। আই লাভ ইউ আৰু এবাৰ ক লাষ্ট লাগে না মই ৰোমেণ্টিক নহয় না, কমেডিৰহে মানুহ নাথকালোঁ। কাহিনী এতিয়াও বাকী আছে। আচলতে মোৰ মা দেউতাই সঁচাকৈ মোক বিয়াৰ কাৰণে মাতিছিল। শ্বেয়াৰ প্ৰতি মোৰ একপক্ষ ভাল পোৱা থকাৰ বাবে মায়ে যেতিয়া সুধিছিল, কিন্তু মইহে তাইক ভাল পাওঁ। আজিলৈকে তাইক একো ক'ব পৰা নাই, কিন্তু মোৰ বিশ্বাস আছে মা, মই যদি কথাটো কওঁ তাই মানি ল'বই। পিছে কথা পাতি চোৱা। এহাত তাইৰে ফোন আহিছে মা। ঐ তোৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছে বে। কি ক না। তই আজি আমাৰ ওচৰৰ তিনিআলি দলংখনলৈ আহ, তাতে গৈ কৈ আছোঁ। ইয়া তাই মোক 5টা বজাত লগ কৰিব মাতিছে মা, কিন্তু কাহিনীটো আৰম্ভ হোৱাৰ আগতে শেষ হৈ গ'ল। এই পাগলটো মোকে কোৱা নাই। তোৰো তাৰ প্ৰতি ফিলিংছ আছে নেকি? অবভিয়াছলি তাক আমি লগ কৰোঁ, তাৰপিছত ক'ম আমাৰ দুইটাৰে বিয়া। তাৰপিছত তাৰ মুখখন চাবলৈ ভাল হ'ব। আচ্ছা তোৰ যে কিবা ক'ব লগা আছিল? তোৰ দুইটাৰ আগত কামটো হৈ যাওকচোন, মোৰতো পিছত কম দে। আৰু এনেকৈ মোৰ কাহিনীটো আৰম্ভ নোহোৱাকৈ শেষ হৈ গ'ল। আজি ইয়াত উচুপি কান্দে চকুৰো টুকিছো ক'বহে যে নোৱাৰিলোঁ তাইক, ক'বহে যে নোৱাৰিলোঁ তাইক। ইমান ডাঙৰ এটা চেক্ৰিফাইচ। আৰে দুজনেতো ইজনে সিজনক ভাল পায়, ইয়াতে চেক্ৰিফাইচ কিহৰ ভাই? আফটাৰ অল দুজনে তোমাৰ বেষ্ট ফ্ৰেণ্ড। আজি ইয়াত উচুপি কান্দে চকুৰো টুকিছো